কি খবৰ ৰাইজ বিহুৰ প্ৰস্তুতি কেনেকুৱা আপোনালোকৰ মোৰ খুব এটা ভাল নহয় যদিও একেবাৰে নকৰাকেও থকা নাই এই ভিডিঅ'টো আছিল আজি দুদিনৰ আগৰ বিহুৰ কাৰণে প্ৰথম জোগাৰে হৈছে পিঠাগুৰি আৰু পিঠাগুৰি চাউলৰ কাৰণে মই কম দামী চাউল এটা ব্যৱহাৰ কৰোঁ যিটো চাউলৰ পৰা দোচা আৰু ইডলি ৰেডি কৰা হয় আৰু চাউলখিনি প্ৰথমতে অকণমান জাৰি লোৱা হ'ল ধুলিও আছিল বাকী অৱশ্যে কোনো ধৰণৰ মিক্স নাই সেইটো এটা বেষ্ট পাৰ্ট হয় চাউলখিনি চাফা কৰিলোঁ লগত আছিল অকণমান বৰা চাউল আজিৰ পৰা দুবছৰমান আগৰ আঠা একেবাৰে নাছিল আৰু আজি হ'ল নেক্সট ডে সন্ধিয়া কালি অকণমান কাম আগবঢ়াই থৈছিলোঁ চাউল তিয়াই থৈছিলোঁ তাৰপিছত ধুই পানী টুকি থলোঁ নাৰিকল মোক ৰাতি কাটি দিছিল ৩-৪টা মান সেইকেইটাও সৰু কৰি ফ্ৰিজত ভৰাই থৈছিল আৰু আজি সন্ধিয়া ডিনাৰ কৰিলোঁ আৰু আজিকালি মই অকণমান সোনকালে ডিনাৰ কৰিব চেষ্টা কৰোঁ বিশেষকৈ বিহু কেইদিন কাৰণ আজিকালি বহুত কাম আছে বিহু বুলি স্পেচিয়েলি আৰু এইবাৰ বিহুৰ কাৰণে মই খুব বিশেষ একো এটা এতিয়ালৈকে কৰা নাই বিহুলৈ আৰু মাত্ৰ 4 দিনমান বাকী আছে চাওঁ কিমান দূৰ কি কৰিব পাৰোঁ বৰা চাউল অকণমান ধুই সেইখিনিও তিয়াই থৈছিলোঁ আৰু সেয়া থৈছিলোঁ ফ্ৰিজত আৰু বিহুৰ সময়ত ইমান বেছি খেলিমেলি হয় আৰু নাৰিকল খাই মই ইমানেই বেছি ভাল পাওঁ মিক্সিত গুড়িও কৰি আছিলোঁ লগতে খায়ো আছিলোঁ বিশেষকৈ নাৰিকল চাফা কৰা বহুত বেছি কষ্ট হয় আৰু ৰুকনি মোৰ লগত নাই সদায় মিক্সিতে গুড়ি কৰিব লাগে ভাগ্য ভাল নাৰিকল চাফা কৰি দিয়া কলাখিনি এৰুৱাই দিয়া সকলো দায়িত্ব ঘৰৰ মানুহজনৰ সেইখিনি অৱশ্যে মোক কৰি দিয়ে বিশেষকৈ বিহুৰ সময়তো সদায় কৰি দিয়ে কাৰণ বিহুৰ সময়ত বহুত কাম থাকে আৰু এইখিনি কাম যিহেতু সি সহায় কৰিব নোৱাৰে গতিকে সেই দায়িত্বখিনি মই কেতিয়াও নলওঁ যিয়ে নহওক ডিনাৰ কৰি সোনকালে হৈছিল গতিকে আজি মই 2টা লাৰু বনাম বুলি ৰেডি কৰিছোঁ লগতে মোৰ এছিষ্টেণ্ট আছে কিবা কিবি সহায় কৰি দিছে যেনিবা প্ৰথমতে লৰালৰিকৈ পিঠাগুড়ি অকণমান চালি গেছত উঠাই দিছোঁ এইখিনি পিঠাগুড়ি ভজা হৈ থাকে মানে আনফালে মই বাকী পিঠাগুড়িখিনি চালিব লৈছোঁ আৰু এই বিহুৰ সময়তে মোৰ মাজৰ মিক্সিটো বেয়া হৈ থাকিলে মিক্সি বাতিটো বিহুৰ সময়ত যেতিয়া বেয়া হয় কিবা এটা বস্তু তেতিয়াহে গম পোৱা যায় তথাপিও তাৰ কামৰ মাজতে মই পিঠাগুড়িখিনি যিহেতু ভজা হ'ল লৰালৰিকৈ কেৰাহী ধুই তাতেই মই এতিয়া যিহেতু লাৰু বনাম আনফালে নাৰিকল আছে নাৰিকলখিনিও অৱশ্যে ভাজি লৈছিলোঁ দেই আৰু তাৰপিছত কেৰাহী ধুই এটা কেৰাহীতেই মই আজি লৰালৰিকৈ কামবোৰ কৰি আছোঁ গোটেই পিঠাগুড়ি ভজা হ'ল জোনক ক'লোঁ পিঠাগুড়িখিনি যিহেতু ৰেডি হৈ গ'ল কিবা এটা টেমাত ভৰাই থোৱা বাকী কামখিনি মই কৰোঁ তাৰ মাজতে মোক কিবা কিবি কৰিও আছিলে আৰু এতিয়া বলক আজি লাৰুৰ ৰেচিপিটো অকণমান দেখুৱাওঁ অৱশ্যে মই যিমানখিনি আজি মানে এইবাৰ কিবা এটা বনাব লৈছোঁ সকলোখিনিয়ে আগতে অকলশৰীয়াকৈ ৰেচিপি খুব ভালকৈ দিয়া আছিল হয়তো আজিৰ পৰা 2 বছৰ আগত দিয়া আছে বা 1 বছৰ আগত দিয়া আছে এনেকুৱা নহয় যে খুব বেলেগ কিবা ৰেচিপি শ্বেয়াৰ কৰিম কাৰণ মাঘৰ বিহুত আপোনালোকে যেনেকুৱা লাৰু বা পিঠা বনায় হয়তো আমিও একে ধৰণে বনাওঁ কিন্তু এটা কথা মই ইমানখিনি বনাম বুলি যদিও ভাবোঁ বিহুৰ আগত কিন্তু বিহুৰ সময়ত খুব তেনেকুৱা হৈ নুঠে আৰু বিশেষকৈ তিল পিঠা বহুত বেছি মিছ কৰা যায় তিল পিঠাৰ কাৰণে প্ৰথম কথাটো ক'লা তিল নাই লগতে বৰা চাউল নাই যেতিয়া ঘৰত যাম তেতিয়া খাম আৰু সেইটোৱে নিজকে সান্তনা দিওঁ যদিও তিল আৰু গুড়ৰ যিটো কম্বিনেশ্যন হয় মই বহুত বেছিয়ে ভাল পাওঁ আৰু এইফালে গুড়খিনি যেতিয়া অকণমান গৰম হৈ আহিল তাৰপিছতে মই নাৰিকলখিনি ঢালি দিলোঁ ভজা নাৰিকল অৱশ্যে গুড়ৰ পাকটো মই হ'ব দিয়া নাছিলোঁ কাৰণ ইয়াত দিয়া হ'ব যিহেতু পিঠাগুড়ি আৰু পিঠাগুড়ি যিমানখিনি প্ৰয়োজন সিমানখিনি দিলোঁ গেছটো মিডিয়াম কৰি ৰাখিছোঁ আৰু খুব ভালকৈ ভাজি আছোঁ আৰু গুড় যদি প্ৰথমতে মই পাক হ'ব দিওঁ তেতিয়া পিঠাগুড়ি দিয়াৰ পিছতে খুব টান হৈ যাব আৰু লাৰু যিহেতু মই অকলে বনাম কাৰণ এই কামটোত মোক সহায় কৰি দিব নোৱাৰে একেবাৰে নোৱাৰে আগতে এবাৰ দুবাৰ চেষ্টাও কৰিছিল যেতিয়া নোৱাৰে বুলি গম পাই শেষৰ লাৰুটো নিজেই লৈ খাই পেলাই সৰু ল'ৰা ছোৱালীও চাগে তেনেকুৱা কাম কেতিয়াবা নকৰে অৱশ্যে মোৰ মনত পৰে ময়ো ঘৰত সৰুতে এনেকুৱা কৰিছিলোঁ লাৰু যেতিয়া বনাব খোজোঁ মা আৰু বাহঁতে মোক সদায় খেদিছিল আৰু সদায় লাৰুটো বনাম বুলি নিজে খাই থৈ দিওঁ যিয়ে নহওক এয়া লাৰু হৈ গ'ল আৰু এই লাৰুটো বনাইছিলোঁ পিঠাগুড়ি ভজা নাৰিকল আৰু গুড়ৰ লগত আৰু এই লাৰু যিহেতু ভজা পিঠাগুড়ি দিয়া থাকে গতিকে লাৰু ডেফিনেটলি টান হ'ব আৰু টান নহ'লে লাৰু খাই মই সঁচাকৈ ভাল নাপাওঁ যেতিয়াই যি লাৰুৱে বনাওঁ সদায় টানকৈ বনোৱাটো মই পচন্দ কৰোঁ তাৰপিছত আৰু এবিধ লাৰু বনাইছিলোঁ এয়া চাওক হালধীয়া কিহৰ লাৰু বনাইছোঁ ক'ব পাৰিবনে ভিডিঅ' আহি আছে খুব সোনকালে লগতে লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ত